প্রমোদ বড়ুয়া জিন্দাবাদ 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 রাজকুমার নাজারি জিন্দাবাদ 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 প্রমোদ বড়ুয়া জিন্দাবাদ सराइबिल बियाबनि सिङाव थानाय हुदुम काथा गामियाव गुबुन गुबुन दोलोनि गासै 100निबो गोबांसिन सोद्रोमाफोरा इउपिपिएल दोलोआव जयनिं जादों। गसाइगाव मुखुमानि सिङाव थानाय सराइबिल बियाबाव इउपिपिएल दोलोखौ गोहोगोरा खालामनो रायजो राजाफ्रा लोब लोब सिगांबोदों। गसाइगाव ओनसोलनि इउपिपिएल दोलोनि गोख्रों मावथि एबा मिरु इउपिपिएल दोलोनि गाहाय नेतानि राजु नार्जारिखौ मदद होनो गुबुन गुबुन दोलोखौ नागारनानै गोबां रायजो राजाफ्रा इउपिपिएल दोलोआव जयनिं जानाया सोलिबोगासिनो दं। बेबायदिनो दिनैबो गसाइगाव मुखुमानि एबा सराइबिल बियाबनि सिङाव थानाय हुदुम काथा गामियाव इउपिपिएल दोलोनि नेतानि राजु नार्जारिनि नुजाथिनायाव गोबां माइनरिटि हारिनि रायजो राजाफ्रा बिपिएफ दोलोजों लोगोसे गुबुन गुबुन दोलोखौ नागारनानै इउपिपिएल दोलोआव जयनिं जाफैयो। जयनिं जाफैनाय सोद्रोमाफोरखौ बरायनाय हाबाफारियाव बाहागो लानानै बिसायख'थिनि फोसावदिं मेलफोराव गोबां दोलोफोरा गोबां बाथ्राफोर बानसावनो हागौ, नाथाय प्रमोद बर'नि दैदेननाय सरकारनि समाव बिटिआर ओनसोलाव माब्लाबाबो बुलडोजार सोलिनाय नङा, बयबो रायजो राजाफ्रा गोजोनै थानो मोनगोन होननानै राजु नार्जारिया रोखायै फोरमायनायजों लोगोसे सराइबिल बियाबाव बिपिएफ सरकारा जेबो खामानि मावनो हायाखै, जायनि थाखाय रायजो राजाफ्रा गोबां जेंनाजों भुगिनानै दं होननानै बिपिएफ सरकारनि सायाव बेबायदिनो माखासे अजद लाबोयो। আজি হুদুমকাটা নাম্বার 1 গাঁৱত আমাৰ বেছিভাগ মাইনৰিটি কমিউনিটিৰ পৰা বিপিএফ দলৰ পৰা আৰু বেলেগ বেলেগ দলৰ পৰা আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। মানে 100 জনতকৈ বেছি ইয়াতে আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পায়, প্ৰমোদ বড়ো ছাৰৰ কাম কাজটো ভাল পায়। যেহেতু আমাৰ বিটিআৰত কোনো পৰ্যায়ে ইয়াতে বুলডোজাৰ নচলে, ইয়াতে উচ্ছেদ নহয়, ইয়াতে বহুত মানে মিছা মাতিবলৈ আহিব পাৰে, নেগেটিভ কেম্পেইন এটা কৰিব পাৰে। যোৱাবাৰ 2020 চনৰ ইলেকশ্যনৰ আগত কিছুমান ভণ্ড নেতাবিলাকে কৈছিল যে বিটিআৰ চুক্তিৰ 7.2 দফা মতে মাইনৰিটিসকলক উচ্ছেদ কৰিব। এতিয়া 5 বছৰ ইউপিপিএলৰ চৰকাৰ হ'ল বিটিআৰত, কিন্তু এটা পৰিয়ালো ইয়াতে উচ্ছেদ হোৱা নাই। তেখেতসকলে কৈছিল যে আজান বন্ধ হ'ব, আজানটো বন্ধ ক'তো হোৱা নাই। ইয়াতে কৈছিল যে গোস্ত খোৱা বন্ধ কৰিব, গোস্ত খোৱাটো বন্ধ হোৱা নাই। তো গতিকে আমাৰ 7.2ৰ কথা মিছা মাতি পেলাই ৰাইজৰ ভোট ল'লে, কিন্তু একোটো কাম কৰি দিব নোৱাৰিলে। চৰাইবিল সমষ্টিত এতিয়াও বিপিএফৰ MCLA আছে, এই MCLA একো কাম কৰিব পৰা নাই। যোৱা 10টা বছৰ ধৰি তেখেতে MCLA হয়, বৰঞ্চ ইয়াতে 4বাৰ বিপিএফে জিকিলে চৰাইবিল সমষ্টিত, কিন্তু চৰাইবিল সমষ্টিৰ উন্নয়নৰ বহুত বেয়া অৱস্থা। এতিয়া দলং নাই, ৰাস্তা নাই, য'তে যাওঁ চেনগ্ৰেভেল বিচাৰে, দলং বিচাৰে। তো 20 বছৰত বিপিএফে কি কৰিলে? যদি ৰাস্তাও নাই, যদি চেনগ্ৰেভেলো নাই, দলঙো নাই, কালভাৰো নাই, ইয়াতে মাটি পাট্টা বিচাৰি আছে। মাটি পাট্টা কিয় নিদিলে বিপিএফে? কিমান 17 বছৰ বিপিএফৰ চৰকাৰ থাকিলে, মাটি পাট্টা কিয় নিদিলে? আমি ইউপিপিএল চৰকাৰ যোৱা 4.5 বছৰত প্ৰায় 3.5 লাখতকৈ অধিক পৰিয়ালক আমি মাটি পাট্টা প্ৰদান কৰিলোঁ। তেখেতসকলে 17 বছৰত 17,000 পৰিয়ালকো মাটি পাট্টা দিব পৰা নাই। গতিকে ৰাইজে বুজি পাইছে ইয়াতে ইউপিপিএল মডেল অফ পলিটিক্স, ইউপিপিএল মডেলটো হ'ল শান্তিৰ মডেল, উন্নয়নৰ মডেল, ন্যায়ৰ মডেল, সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰ এটা মডেল। গতিকে ইউপিপিএল মডেল অফ পলিটিক্সটো একচেপ্ট কৰিছে, গ্ৰহণ কৰি লৈছে, আৰু আকৌ এবাৰ প্ৰমোদ বড়োক 2025 পৰা 2030 চনলৈকে বিটিআৰৰ CM বনাবলৈ সাজু হৈছে। প্ৰাক্তন MCLA মমিনুৰ ইছলাম আছে, এই কৈছিল যে বিটিচি নিৰ্বাচনৰ পিছত উচ্ছেদ হোৱাটো একদম নিশ্চিত। এইটো মমিনুৰ ইছলামে কেনেকৈ গম পালে? এই গণনা হয় নেকি? আগতো কৈছিল মমিনুৰ ইছলামে 2020 চনত যে ইউপিপিএল চৰকাৰ হ'লে উচ্ছেদটো নিশ্চিত বুলি। তো আগৰ 2020 চনৰ আগত যে কৈছিল যে উচ্ছেদটো হ'বই নিশ্চিতভাৱে ইউপিপিএল চৰকাৰ হ'লে, এতিয়া ইউপিপিএল চৰকাৰ 5 বছৰ হ'ল, তো এটাওতো উচ্ছেদ হোৱা নাই। তো মমিনুৰৰ নিচিনা মিছলীয়া মানুহক মই ইয়াতে ৰেছপন্ড দিব নিবিচাৰোঁ, আৰু আজি তেখেতৰ নেতৃত্ব একো নাই, গতিকে তেখেতক ৰেছপন্ড দি পেলাই কি লাভ হ'ব আমাৰ? বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰি আছে যে আপোনালোকে উচ্ছেদৰ বিষয়টোক লৈ কোনো ধৰণৰ মাত মাতা নাই।
উচ্ছেদ হোৱাই নাই যেতিয়া আমাৰ বিটিআৰত মাত মাতিবলৈ কি কৰিব লাগে BTCত আমিতো BTCৰ বাহিৰত কাম কৰিব নোৱাৰোঁ UPPL দলটো হ'ল BTCৰ দল বিটিআৰৰ দল বিটিআৰৰ ভিতৰত কিবা এটা হ'লে তাৰ বিৰুদ্ধে আমি মাত মাতিম তাৰ বিৰুদ্ধে থিয় হ'ম ৰাইজক ন্যায় দিম ইয়াতে যেহেতু আমি বুলডোজাৰটোৱে বেন কৰি দিছোঁ ইয়াতে উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই নুঠে এতিয়া বিটিআৰৰ বাহিৰত যি হৈ আছে এইটো বিটিআৰৰ বাহিৰৰ মানুহে চম্ভালিব লাগিব তাৰ নেতৃবৃন্দই চম্ভালিব লাগিব তাত যোনে যোনে মানুহ আছে তাতে যাব লাগিব ইয়াতে BTCৰ বাহিৰৰ যে ইস্যু ইয়াতে BTCৰ ভিতৰত টানি আনিলে কি লাভ আছে ইয়াতে আন্দোলন কৰিলে ইয়াতে মিছিল কৰিলে ৰেলী কৰিলে কি লাভ আছে য'ত উচ্ছেদটো হৈছে তাতে ৰেলীটো পাতিব লাগে তাতে মিছিলটো পাতিব লাগে বিলাসীপাৰাত হৈছে বিলাসীপাৰাত কৰিব লাগে চাপৰত হৈছে চাপৰত কৰিব লাগে গোৱালপাৰাত আমি প্ৰতিবাদ কৰিব লাগে তো তাকে নকৰি পেলাই আমি তাতে প্ৰতিবাদ নকৰি ইয়াত আমাৰ BTCত বা বড়োলেণ্ডত প্ৰতিবাদ কৰিলে কি লাভ হ'ব তাতে আমি কৰিব লাগে দিছপুৰত কৰিব লাগিব দিছপুৰৰ পৰা সেইবিলাক জিলা মানে কিবা হয় এডমিনিষ্ট্ৰেট হয় গতিকে দিছপুৰত আমি মাত মাতিব লাগিব দিছপুৰত আমি আন্দোলন কৰিব লাগিব গতিকে ইয়াতে কোকৰাঝাৰত গোসাইগাঁৱত ভাওৰাগুৰিত হুদুমকাটাত আন্দোলন কৰিলে দিছপুৰে কেনেকৈ শুনিব এইটো আজি ইলেকশ্যন আহিছে বহুত মানুহে বহুত কথা ক'ব তো আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয় আপোনালোকে এইটো সঁচা মিছা আপোনালোকে ইনভেষ্টিগেশ্যন কৰক ক'ত এভিকশ্যনৰ নটিচ আহিছে আপোনালোকে চাৰ্কেল অফিচত যাওক আপোনাৰ লেণ্ড মাটিৰ অফিচত যাওক মণ্ডলৰ লগত কথা পাতক ক'ত উচ্ছেদৰ জাননী আহিছে এইটো ইলেকশ্যনৰ কাৰণে বন্ধ কৰিছে ক'ত হৈছে এইটো আপোনালোকে উলিয়াই দিয়ক আপোনালোকৰ দায়িত্ব আছে এইটো যদি বিৰোধীৰ কথা কৈ পেলাই আপোনালোকে প্ৰশ্নবিলাক সোধে কেনেকৈ হ'ব আপোনালোকে নিজেই যদি বিৰোধী হৈ যায় এইটোতো ঠিক নহয় আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোকে ৰাইজৰ ভইচ হয় ভইচ অফ দ্য পিপল গতিকে ৰাইজৰ ভইচটো আপোনালোকে তুলি ধৰিব বিৰোধীৰ নহয় বিৰোধী বা আমি ৰুলিং পাৰ্টি আমি মোকাবিলা কৰি ল'ম আপোনালোকে ৰাইজৰ আৱাজটো উঠাওক আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যেনেকৈ আমি 2020 চনৰ পৰা 2025 চনলৈকে এটা পৰিয়ালৰ উচ্ছেদ হ'ব দিয়া নাই কোনো জাতি জনগোষ্ঠীক আমি তেনেকুৱা বেয়া কাম কৰা নাই তেখেতসকলক শান্তিত ৰাখিছোঁ তেখেতসকলৰ উন্নয়নৰ চোৱা চিতা কৰিছোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি পৰিচয় সকলোৰে আমি ইয়াতে উন্নয়ন কৰাৰ কাৰণে কাম কৰিছোঁ গতিকে আমি 2025 চনৰ পৰা 2030 চনলৈকে প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ আছে তাতে আৰু বেছিকৈ উন্নয়নৰ জয়যাত্ৰা হ'ব তাতে শান্তিটো সুদৃঢ় হ'ব চিৰস্থায়ী শান্তি আহিব আৰু ৰাইজে সকলোৱে সমিল মিলে থাকিব আৰু আমি সকলোৱে আমি মিলিজুলি মানে ইয়াতে বসবাস কৰিম